Good morning, friends. মই ডাক্তৰ নিপু নেও আপোনালোকক মোৰ চেনেলটো ডাক্তৰ নিপু হোমিওপেথিকলৈ স্বাগতম জনাইছোঁ। তো আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি কথা পাতিম ক্যালকেনিয়ান স্পাৰ, হিল স্পাৰ অৰ্থাৎ গুৰুহাটৰ কথা পাতিম। আহকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ক্যালকেনিয়ান স্পাৰ অৰ্থাৎ হিল স্পাৰ মানে কি? ক্যালকেনিয়ান স্পাৰ হৈছে আমাৰ ভৰিৰ গুৰুহাৰ যোনটো হাৰ্ডি থাকে, বন থাকে ক্যালকেনিয়াছ, এতিয়া সেই ক্যালকেনিয়াছত এক্সট্ৰা বনি গ্ৰোথ হয় বা এক্সট্ৰা হাৰ্ডি বাঢ়ি আহে আৰু যাৰ ফলত ভৰিৰ গুৰুহাত অসহ্যকৰ বিষ অনুভৱ হয়, চলা ফুৰা কৰিবলৈ অসুবিধা হয়। সেই কণ্ডিশ্যনটোকে আমি ক্যালকেনিয়ান স্পাৰ বুলি কওঁ। আমাৰ ভৰিৰ টোটেল 7টা বন থাকে: ক্যালকেনিয়াছ, টেলাছ, কিউবয়েড, নেভিকুলাৰ আৰু 3টা কিউনিফৰ্মছ থাকে, অৰ্থাৎ এটা মেডিয়েল অৰ্থাৎ আমাৰ মাজৰ ফালে থাকিব আৰু এটা ইণ্টাৰমিডিয়েট অৰ্থাৎ মধ্যাংশত থাকে আৰু এটা লেটাৰেল অৰ্থাৎ কিনাৰৰ ফালে থাকে। আৰু সেই ভৰি গুৰুহাৰ যোনটো ক্যালকেনিয়াছ তাতেই এক্সট্ৰা বনি গ্ৰোথ বাঢ়ি যায় আৰু সেই কণ্ডিশ্যনটো আমি ক্যালকেনিয়ান স্পাৰ বুলি কওঁ। চ' ক্যালকেনিয়ান স্পাৰ কি কাৰণত হ'ব পাৰে? প্ৰথম কথা, কেলছিয়াম ডিপজিশ্যন অত্যধিক পৰিমাণে হৈ তেনেকুৱা এটা কণ্ডিশ্যন হ'ব পাৰে। আৰু এক্সেচিভ অৰ্থাৎ ৱেইট, গতিকে এক্সেচিভ ৱেইট গেইন হৈ যাব, অবেচিটিৰ কাৰণে তেনেকুৱা হ'ব পাৰে। আৰু এক্সেচিভ প্ৰেছাৰ অৰ্থাৎ আমাৰ এথলেটিক্সবিলাকে খুব ৰানিং কৰাৰ ফলত এক্সেচিভ প্ৰেছাৰ কৰে, সেই প্ৰেছাৰৰ কাৰণেও কণ্ডিশ্যন হ'ব পাৰে। নাইবা আনফিটেড শ্বুজ অৰ্থাৎ ভালদৰে আনফিটেড তেনেকুৱা শ্বুজ পিন্ধাৰ ফলত তেনেকুৱা হ'ব পাৰে। আমাৰ মহিলাসকলে যিহেতু হাই হিল পিন্ধে, হাই হিল পিন্ধাৰ ফলতো এনেকুৱা এটা কণ্ডিশ্যন আহিব পাৰে। চ' ক্যালকেনিয়ান স্পাৰ হ'লেনো কেনেকুৱা ধৰণৰ লক্ষণ থাকিব? প্ৰথম বিষ অনুভৱ হ'ব, চলা ফুৰা কৰিবলৈ অসুবিধা হ'ব, সেই গুৰুহাৰ অংশটো ফুলি যাব আৰু ভৰিৰ গুৰুহাৰ তলৰ ওপৰৰ যোনটো আমাৰ টেণ্ডন থাকে একিলেছ টেণ্ডন, সেই একিলেছ টেণ্ডনটো ফুলি যায়, যাৰ ফলত অত্যধিক বিষ অনুভৱ হয়। তেনেকুৱা ধৰণৰ যদি ৰোগী আহে আমি কেনেকৈ ডায়েগনচিছ কৰিম? তো তেনেকুৱা ধৰণৰ আমাৰ ৰোগী আমাৰ ক্লিনিকত বা আমাৰ ওচৰত আহিলে আমি এখন এক্সৰে কৰিব দিওঁ আৰু সেই এক্সৰেত তেনেকুৱা যদি বনি গ্ৰোথ হয় ধৰা পৰে, এনেকৈ এক্সৰে ৰিপৰ্টত দেখাই দিব। আৰু হোমিওপেথিক চিকিৎসা বুলি ক'লে কি হ'ব? হোমিওপেথিক চিকিৎসা সদায় কৰাৰ দৰে লক্ষণ ভিত্তিক চিকিৎসা হয়। আমি লক্ষণৰ ওপৰতে ৰোগীৰ চিকিৎসা কৰোঁ। চ' কেইটামান আমি হোমিওপেথিক ঔষধৰ কথা আপোনালোকক মই ক'ম। ত' তেনেকুৱা যদি বনি গ্ৰোথ হয় তেতিয়া আমাৰ ক্যালকেৰিয়া ফ্ল'ৰ এটা মেডিচিন আছে, খুব ভাল কাম কৰে। আৰু যদি পেচেণ্ট বহাৰ পৰা উঠাৰ লগে লগে ভৰিৰ খুব বিষ অনুভৱ কৰে আৰু লাহে লাহে মুভমেণ্ট কৰাৰ ফলত বিষটো কমিবলৈ ধৰে, তেনেকুৱা যদি লক্ষণ থাকে আমি ৰাষ্টক্স দিব পাৰোঁ। আৰু যদি মুভমেণ্টত অৰ্থাৎ চলা ফুৰা কৰোঁতে যদি অত্যধিক বিষ অনুভৱ হয় আৰু যেতিয়া ৰেষ্টত থাকে তেতিয়া বিষটো অলপ কমা যেন লাগে, তেতিয়া আমি ব্ৰায়নিয়া দিব পাৰোঁ। আৰু যদি ইঞ্জুৰিৰ ফলত যদি তেনেকুৱা হয় তেতিয়া আমি আৰ্নিকাৰ কথা ভাবিব পাৰোঁ। সেই একিলেছ টেণ্ডন যদি টেণ্ডনৰ কথা ক'লোঁ, সেই টেণ্ডনটো যদি ফুলি যায় বা সেইকাৰণে যদি বেছি বিষ অনুভৱ হয় তেতিয়া আমি লেডাম চাল বুলি এটা আছে। চ' বন্ধুসকল, মই যোনবিলাক ঔষধৰ কথা ক'লোঁ সেইবিলাক আপোনালোকে তেনেদৰেই ব্যৱহাৰ নকৰিব। কোনোবা অভিজ্ঞ অৰ্থাৎ ৰেজিষ্টাৰ্ড হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব, কিয়নো হোমিওপেথিক চিষ্টেম টোটেলি বেলেগ হয়, আপোনাৰ ৰোগীৰ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। আৰু তেনেকুৱা ক্যালকেনিয়ান স্পাৰৰ ক্ষেত্ৰত আমি মেনেজমেণ্ট কেনেকুৱা কৰিম? মেনেজমেণ্ট হিচাপে আমি এটা আইচৰ পেক ভৰিৰ গুৰুহাত ৰাখি এপ্লাই কৰি ৰোলিং কৰিব পাৰোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও কিবা এটা শিকিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।